Hello everyone, মই পূজা সৰগমে মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে সকলোকে জনাইছো ওয়েলকাম। আৰু ডিসেম্বৰ মাহ বুলি ক'লে পিকনিক নহয় জানো, পিকনিকৰ বতৰ। আমিও আমাৰ স্কুলৰ পৰা মানে ষ্টাফৰ পৰা ওলালো পিকনিক, ষ্টুডেন্ট টিচাৰ গোটেইখিনি মিলি আৰু এইটো হৈছে মোৰ লাষ্ট ভিডিঅ' মানে 2025 চনৰ শেষৰটো ভিডিঅ'। গতিকে শেষৰটো দিন বুলি আমি ৰাণীলৈ বুলি ওলাইছিলোঁ আৰু একদম পুৰা আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল। জাৰ্নি ষ্টাৰ্ট হোৱাৰ লগে লগে একদম গান বজাই দিলে, পুৰা একদম ডান্স কৰি গৈ আছোঁ। জোচটো আহি গৈছে। আৰু এয়া মোৰ ষ্টুডেণ্ট আছে ভক্তিমা শিৱম, ভাস্বতী, নিশা, তাৰপিছত তেনেকৈ আৰু আমি গোটেইখিনি একদম ফূৰ্তি। এয়া হৈছে কুসুম বাইদেউ, আৰু কুসুম বাইদেউ একদম ফূৰ্তি কৰাত এক্সপাৰ্ট মানে, আৰু বাইদেউগৰাকী খুব মৰমীয়াল হয়, বহুত ভাল হয়, আমাৰ ষ্টাফৰে হয়। আৰু বিনীতা বাইদেউ হেৰিত আছে বাৰু, কেমেৰা আঁৰত আছে, বিনীতা বাইদেউক দেখা পাবা আপোনালোকে। আৰু আমি গৈ 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 আমি ৰাণী আহি পাই গ'লোঁ। আমি আহি পালোঁ ৰাণী কপিলি আহি পালোঁ। আৰু এতিয়া মোৰ একদম মাত চাত ভাঙি অৱস্থা নোহোৱা হৈছে গাইছ। চৰ্দি লাগি আছিলে, টেবলেট খাই কিবা অকণমান ভাল পাইছোঁ, আহিছোঁ আৰু এতিয়া আমি নামিলোঁ। আহি পায়ে ৰাণী কপিলি আহি গ'লোঁ। আহি পায়ে চাওক, পাহাৰৰ মাজতে বগৰী গছ, ইমানবোৰ বগৰী লাগি আছে। কিন্তু মোৰ গাইজ জ্বৰ হৈ আছিলে, জ্বৰ হৈ অৱস্থা বেয়া, সেইটো কাৰণে বগৰী খাব নহ'লগৈ। আৰু আহি এই পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছত বাইদেউহঁতে একদম গোটেইবিলাক বস্তু নমালে গাড়ীৰ পৰা, তাৰপিছত খোৱা লোৱাৰ পৰা আদি কৰি গোটেইখিনি। এয়া হৈছে বিনীতা বাইদেউ, কামত লাগি আছে। আৰু এয়া ছাৰহঁত গোটেইবিলাক। আৰু এয়া প্ৰসাদ ৰেডি কৰা হৈছে খাবৰ কাৰণে। আৰু পিকনিক প্লেচটো ভালেই হয় বাৰু, আৰু জেগাডোখৰো খুব ভাল মানে বহিবৰ কাৰণে, একদম লেতেৰা চেতেৰা নাই, খুব চাফা হয়, ভাল লাগিছে মানে আহিয়ে। প্ৰসাদ চসাদ খালোঁ আমি। খোৱাৰ পিছত চাহৰ ব্যৱস্থা হেৰি কৰিলে, মানে চাহ বনালে বাইদেউহঁতে, ময়ো অকণমান লাগি দিলোঁ। তাৰপিছত তেনেকৈ চাহ, ব্ৰেড, জেলি, ডিম তেনেকৈ আছিলে, এয়া খালোঁ। এয়া হৈছে ডিম, আমি এয়া গোটেইবিলাকে খালোঁ একেলগে মিলি জুলি। এয়া হৈছে আমাৰ ষ্টুডেণ্টবোৰ আৰু অভিভাৱকসকল, গাৰ্জেন, গোটেইবিলাকে মানে গোটেইবোৰকে দেখুৱাই দিছোঁ দেই। আমি এতিয়া অকণমান ওলাই আহিছোঁ। ৰীল নাই বনোৱা, ভাস্বতী ধানী। আমি এতিয়া ফটো উঠিব গৈ আছোঁ ন, আমাক ফটো উঠাই দিবা হা। এটা বস্তু পাইছোঁ গাইছ, বহুত ধুনীয়া মানে চাংঘৰ এটা দেখা পাইছোঁ। আমি ফটো উঠি আছোঁ। অ'কে উঠাই দিম, তোমালোকেও উঠাই দিম। এতিয়া মই সুধিছোঁ নিবিৰে কোৱা, আলু পিটিকিলে পিটিকিবা, নিপিটিকিলে নিপিটিকিবা। যিমনে কোৱা, আলু পিটিকিলে পিটিকিবা, নিপিটিকিলে নিপিটিকিবা। কেনেকৈ কোৱা, ভাস্বতী কোৱা। হানি আকৌ আলু পিটিকিলে পিটিকিবা, অংকিত হাজৰিকা কোৱা। আৰু কোনে মাছৰ গুৰি লৈ পেলাই কোৱা। আলু পিটিকিলে পিটিকিবা, নিপিটিকিলে নিপিটিকিবা। আলু পিটিকিলে পিটিকিবা, নিপিটিকিলে নিপিটিকিবা। আৰু এটা কোৱা ডাঙৰ কেইটাই, পিপলকে পতিলে মে পপিতা পিলা পিলা। পিপলকে পতিলে মে পিতা পিলা পিলা। পিপল কা পলিতে মে পলি। বাৰু মেডামে ক'ব পাৰে, মেডামে কোৱা। আলু পিটিকিলে পিটিকিবা, নিপিটিকিলে নিপিটিকিবা। কুসুম মেডাম। ভাইলিনা কো, ভাইলিনা। আলু পিটিকিলে পিটিকিবা, নিপিটিকিলে নিপিটিকিবা। আলু পিটিকিলে পিটিবা, নিপিটিকিলে নিপিটিবা।
पीपल के पतीले में पपीता पिला पिला पीपल के पतीले में पपीता पिला पिला बबीता को हिंदी में ना सुन लो पीपल के पतीले में पपीता पिला पिला কি রকম সস্ত দেখাব পাৰিম নালাগে যা অসুবিধা নালাগে আমি নহ'লে গাইজ ভাগৰ লাগিলে গাইজ ছাৰহঁত গ'ল বাইদেউহঁত গ'ল এতিয়া আমি দত্ত ছাৰ আৰু মই আছোঁ আমি নগ'লোঁ বহুত ভাগৰ লাগিলে ন ছাৰ একদম উঠিয়ে যাব লাগে একদম পূৰা ওপৰলৈ সেইটো কাৰণে মই নগ'লোঁ ভাগৰ লাগিলে এতিয়া নামি আহি আছোঁ দেই আমি নিজৰাৰ পানী চানী চুই গোটেইখিনি ফুৰি চাকি আহি ইয়াৰ পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক আৰু বহুত মানে হেৰি আছিলে বহুত মানুহ আহিছিলে তাতে পিকনিকত তেনেকুৱা প্লেচটো খুব ভাল হয় ধুনীয়া আৰু এয়া হৈছে ববিতা বাইদেউ মানে ফুৰিব নগৈ একদম হেল্প কৰি দিয়া আছে আৰু তেওঁ কাম বুলি ক'লেতো একদম ক'বই নালাগে কামত পূৰা পাৰ্কত বাইদেউ চালাড কুটি আছে তেনেকৈ আৰু ইফালে আমাৰ খানা হৈ গ'ল ৰেডি আমিও বহিলোঁ ফাৰ্ষ্টতে বহিছোঁ একদম বহুত ভোক লাগি আছিলে এয়া ধানিক চাওকচোন ই এক্টিং তাই তাৰপিছত আমি খানা খাবৰ কাৰণে বহিলোঁ এয়া খালোঁ আৰু আমাৰ খানাত আছিলে ভাত দাইল চালাড মাংস আৰু মাংস নোখোৱাবিলাকৰ মাছ পনীৰ তেনেকৈ তাৰপিছত পাপৰ আৰু কিবাকিবি আছিলে আৰু তেনেকৈ আৰু আমাক ছাৰে মানে ডিম্পেশ্বৰ ছাৰে আমাক নোকোৱাকৈয়ে ভিডিঅ' বনাই আছিলে ভাত খাই থাকোঁতে তেনেকৈ আৰু ভাত খোৱাৰ পিছত এয়া জুচটো আহি গ'ল নহয় আমাৰ ইহঁতকেইজনী তাৰপিছত একদম গান লগাই দিছোঁ ইমান ধুনীয়াকৈ নাচিছে খুব ধুনীয়া নাচে সিহঁতে চাওকচোন সৰু ছোৱালী হিচাপে বহুত ধুনীয়া নাচিছে গাইজ আমি ভাত পানী খালোঁ আৰু এতিয়া আমি সোনকালে মানে ইয়াৰ পৰা ওলাই দিম যিহেতু আমাৰ ইয়াৰ পৰা বাছখন ডাইৰেক্ট ঘৰ নাযায় মানে আমি জুবিন ক্ষেত্ৰত যোৱা হৈ আছোঁ আৰু কিবাকিবি তেনেকৈ আৰু এইকেইটা আমাৰ নাপাত্তা হৈ গৈছিলে ক'ত গৈছিলে আমি বাছৰ ভিতৰত গান জুবিনে ভালে আছে অলপমান দিয়া আকৌ ভিডিঅ'বিলাক চাব বুলি মেমৰ ভিডিঅ'বিলাক চাব এতিয়া মেমৰ ভিডিঅ'বিলাক চাবি ছাবস্ক্ৰাইব কৰি দিবি লাইক চাবি নিতাই চাবি আই লাভ ইউ বুলি কৈ দে পূজা মেডামৰ কৈ নাতে এই ফুলত থব দি আই লাভ ইউ বুলি কওঁ ইমান এনেকে ইমান লাখকে নকয় ধুনীয়াকে যে আই লাভ ইউ এনেকে আঠু গাড়ী দিব লাগিব একে নহয় ইমান ধুনীয়া ভিউ আইলেনে একদম বহুত তামোল খাই দে তামোল কিনিব আহিছে তাই তামোল খাব এতিয়া দেখিছা পিকনিকত আহিলে তামোল খাই নাই ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ ইয়াতে আহিছোঁ আৰু এই মানে আগতে আহি পাইছে মই আহি পোৱা নাই মানে লাজৰে দিছে হ'ব চাই কৈছোঁ গুৱাহাটীত আহিও এই আহি পাইছে দে গাইছ মই আহি পোৱা নাই ধুনীয়া গাইছ একদম মই দেখুৱাই আছোঁ এইবিলাক আমাৰ মানুহ আহিছিলে কিমান মানুহ ভাল লাগিছে এয়া আমি আজি ৰাণীলৈ আহিলোঁ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ আহিছোঁ এয়া অতি ঐতিহ্যপূৰ্ণ
মানে এটা দিন আজি এই দিনটো হয়তো আমি আৰু বহুত দিনলৈ মনত থাকিব নোৱাৰিম ধন্যবাদ কেনেকুৱা যিমান কেনেকুৱা মজা বহুত ধুনীয়া পৰিৱেশ আজি পাইছো বহুত ভাল লাগিছে এয়া ধুনীয়া লাগিছে আজি ধুনীয়া লাগিছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ দিন এয়া আমি বনভোজলৈ আহিছিলোঁ আহি এয়া ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত এয়া আমি প্ৰদৰ্শন কৰিছোঁ এই এই দিনটো আমাৰ কাৰণে চিৰস্মৰণীয় হ'ব আমাৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ পৰা দিঘিপাৰৰ পৰা আমি আহিছোঁ আমাৰ সন্মানীয় অভিভাৱক মণ্ডলী আৰু ছাত্ৰ ছাত্ৰীৰ কিছু অংশ আমাৰ লগত আহিছে আমাৰ এই মুহূৰ্তটো খুব ভাল লাগিছে মই এটা ফাৰ্ষ্ট টাইম আহিছোঁ দেই মই আজি ফাৰ্ষ্ট আহিছোঁ ভূপেনদা ইমান মৰমৰ ভূপেনদা ইমান ধুনীয়া বনাইছে বহুত ভাল লাগিছে আহি আৰু আমি ইয়াৰ পৰা আকৌ বেলেগ এঠাইত যাম সেইটো কাৰণে তাৰ পৰা সোনকালে আহিলোঁ আৰু সঁচাকৈ বহুত ধুনীয়া আপোনালোকক দেখাই আছে ডক্টৰ ভূপেন হাজৰিকাৰ পিতৃ মাতৃ এয়া দেখুৱাই দিছোঁ ডক্টৰ ভূপেন হাজৰিকা সৰু কালৰ অৱস্থা সৰু কাল একদম মই লুইতৰ পৰা ভলগা হৈ মিছিছিপি হৈ গ'লো মিছিছিপিৰ পৰা মই পেৰিছ উভতি চালোঁ মই মিছিছিপি হৈ ভলগাৰ পৰা পেৰিছ উভতি চালোঁ পেৰিছৰ পৰা উভতি আহি ভাৰতবৰ্ষ পালোঁ ভাৰতবৰ্ষ পাই মই ইয়াতে আমি ক'ত আহিছোঁ ভালকৈ কৈ দিয়া ক'ত আহিছোঁ শ্বহীদ স্মাৰকত আহিছোঁ আকৌ গাড়ী ৰখালে তো আমি এতিয়া নামিলোঁ আৰু ইয়াৰ পৰা ডাইৰেক্ট আমি ঘৰ যাম আৰু উঠিবা ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আমি আহিলোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ বুলি মোবাইলত চাৰ্জ নাই গাইজ তেওঁ ভিডিঅ' বনাইছোঁ দেখুৱাবৰ কাৰণে ইমান কষ্ট কৰিছোঁ হয়নে গাইজ মই এৰি থৈ এই অকলে অকলে আহি আছে তাৰপিছত মই এৰি থৈ আহিলোঁ মানুহ বহুত ইয়াতে আমি আহিছোঁ শ্বহীদ শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানলৈ আৰু এইখন আমাৰ অসমৰ মেপখন চাওকচোন জয় আই অসম বুলি লিখি থোৱা আছে ভিতৰলৈ সোমাই গ'লোঁ ভিতৰত মানে আৰু বহুত ভিডিঅ' কৰিব লগা আছিলে কিন্তু মই কিছু ভিডিঅ' নকৰিলোঁ এয়া চাওক মূৰ্তিবিলাক এওঁলোকে আমাৰ বাবে গৌৰৱ আৰু ইয়াতে গোটেই আমাৰ লোকেল এৰিয়াৰ দৰঙৰ বহুত মানুহ ইয়াতে দেখা পালোঁ আৰু দেখা পাই সঁচাকৈ বহুত বেছি বেয়া লাগিল আৰু আমি গৌৰৱ অনুভৱ কৰোঁ এওঁলোকে আমাৰ বাবে আমাৰ নিজৰ দেশখনৰ বাবে শ্বহীদ হৈছে এওঁলোকে গতিকে এওঁলোকক আমি সঁচাকৈ মনত ৰাখিবলগীয়া তো সেইটো কাৰণে মূৰ্তিবিলাক ইমান ধুনীয়াকৈ থৈ দিছে আৰু কিছুমানৰ মূৰ্তিবিলাক মানে ফটো পোৱা নাছিলে চাগে তো সেইটো কাৰণে পিছত নামবিলাক থৈ দিছে কিন্তু মূৰ্তিবিলাক বনোৱা হোৱা নাই আৰু বহুত আছিলে গাইজ বহুত একদম চাৰিওফালে মূৰ্তিৰে ভৰ্তি গাইজ আমি ইয়াৰ পৰা ওলাই দিলোঁ দেই আমি এতিয়া ঘৰ যাম বহুত ধুনীয়া ভাল লাগিছে না ছাৰ আমি মানে এটা কেইটা জেগাত ঘূৰিলোঁ তিনিটা জেগাত ঘূৰিলোঁ আমি এটা জেগাই নহয় অকল পিকনিক খোৱা বুলিয়ে নহয় আমি তিনিটা জেগা ফুৰিলোঁ বহুত ধুনীয়া লাগে গতিকে এই বছৰ এইটো শেষৰটো পিকনিক আছিলে গতিকে নতুন ভিডিঅ'ত নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক সকলোবোৰ ভালে থাকক আৰু আগতীয়াকৈ সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছে হেপী নিউ ইয়াৰ